Hello everyone, welcome to my channel. আজিৰ ভিডিওটোত আমি জেনাৰেল এগ্ৰিকালচাৰৰ ওপৰত কেইটামান অবজেক্টিভ কোৱেশ্চনছ ডিসকাস কৰিম। কম্পিটিটিভ এক্সামত যদি আপোনাৰ জেনাৰেল এগ্ৰিকালচাৰ এখন অপচনেল পেপাৰ হয় তেন্তে এই ভিডিওটো হেল্পফুল হ'ব আৰু জেনাৰেল ষ্টাডিজ পেপাৰতো এগ্ৰিকালচাৰৰ ওপৰত কেইটামান কোৱেশ্চনছ আহে। মই এগৰাকী এগ্ৰিকালচাৰৰ স্নাতকোত্তৰ হয় আৰু যিমান পাৰো কোৱেশ্চনছবোৰ এনসাৰছবোৰ বুজাই দিবলৈ চেষ্টা কৰিম। ওকে, so let's start the video. First question: the practice of growing two or more crops simultaneously on the same piece of land is called. So, edukra matit etat se jodi basic crop ekelege grow kora hoy tente ki koy? Crop rotation, intercropping, mixed farming. Aru ere shuddho uttor hoise option C, mixed cropping. So mixed cropping ot beleg crops or seeds pur ekelege mix kora hoy, mix kori pelai sowing kora hoy. Aru mixed cropping ot crops pur কোনো definite row nathake, এই ধৰণে পথাৰত crops pur mix হৈ থাকে। ওকে, so mixed cropping ৰ লগত আৰু এটা শব্দ আছে mixed farming. so mixed farming মানে হৈছে খেতিৰ লগত একেলগে পশুপালন কৰে। ওকে, তাকে কোৱা হয় mixed farming. Next question: color of tags used on certified seed bags. Certified seed bags বোৰত যে tag বোৰ লগোৱা থাকে সেই tag বোৰৰ color কি হয়? Options: blue, purple, white, golden yellow. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ, ব্লু। সাৰ্টিফাইড সিডছবোৰ কমাৰ্শিয়ালি এভেইলেবল সিডছ হয় যোনবোৰ ফাৰ্মাৰ্ছে ইউজ কৰে সিহঁতৰ ফাৰ্মত গ্ৰো কৰাৰ কাৰণে। আৰু এই সাৰ্টিফাইড সিডছবোৰ কিছুমান প্ৰগতিশীল খেতিয়কৰ পথাৰত প্ৰডিউস কৰা হয় আৰু এইবোৰ প্ৰডিউস কৰে নেশ্যনেল সিড সাৰ্টিফিকেট কৰ্পোৰেচন আৰু কিছুমান প্ৰাইভেট কোম্পানীজে। ওকে, সো সাৰ্টিফাইড সিডছ বেগবোৰৰ যোনটো টেগ থাকে সো টেগটো এই ধৰণৰ হয় আৰু ইট ইজ ব্লু ইন কালাৰ। ওকে, next question: which of the following is used as a biofertilizer? Options: rhizobium, blue green algae, azolla, all of the above. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে all of the above. So biofertilizers বোৰ এনেকুৱা এটা বস্তু হয় য'ত মাইক্ৰঅৰ্গানিজমছ থাকে আৰু এই মাইক্ৰঅৰ্গানিজমছ বোৰে সয়লৰ ফাৰ্টিলিটিটো বঢ়াই দিব পাৰে। ওকে, so rhizobium, blue green algae and azolla এইবোৰ সব biofertilizer হয়। rhizobium আৰু blue green algae এই দুইটা এটা মাইক্ৰঅৰ্গানিজম হয় আৰু এজোলা এটা প্লান্ট হয় আৰু এই প্লান্টৰ লিভছ বোৰত ব্যাক্টেৰিয়া থাকে আৰু এইবোৰে কি কৰে সয়লৰ ফাৰ্টিলিটিটো বঢ়াব পাৰে। ওকে, আৰু সয়লটো হাৰুৱা কৰি দিয়ে। নেক্সট কোৱেশ্চন: fruit cracking disease in pomegranate is due to the deficiency of boron, iron, zinc, nitrogen. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ, boron. so ডালিম গছত কেতিয়াবা হাৰ্ভেষ্টিংৰ আগতে ডালিমটো ফাটি যায়। ওকে, আৰু এই ফাটাৰ মূল কাৰণ হৈছে boron deficiency. Next question: which is a green manuring crop in India? Options: potato, dhensa, pea, green gram. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি, dhensa. so green manuring crops মানে হৈছে যোনবোৰ ক্ৰপছে মাটিৰ সয়লৰ ফাৰ্টিলিটিটো বঢ়াব পাৰে, সয়লটো হাৰুৱা কৰিব পাৰে, তাকে কোৱা হয় গ্ৰীণ মেনুৰিং ক্ৰপছ। আৰু এইবোৰ ক্ৰপছৰ ৰুটছ বোৰত এটা ব্যাক্টেৰিয়া থাকে। ওকে, আৰু এই ব্যাক্টেৰিয়াটোৱে সয়লৰ যোনটো নাইট্ৰজেন এভেইলেবিলিটি আছে সেইটো বঢ়াব পাৰে। ওকে, আৰু লেণ্ডটো হাৰুৱা কৰি দিয়ে। ওকে, so this is green manuring crop. Next question: Depok method of crop raising is associated with options: interculture operation, seed bed preparation, nursery raising, intercultivation. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি, nursery raising. So Depok method is a method of nursery raising আৰু এটো সাধাৰণতে ৰাইসত ইউজ কৰা হয়। So কি হয় Depok method? Depok method is a method of raising seedlings without soil. So seedlings বোৰ rice seedlings বোৰ পানীত হয় আৰু ইয়াতে কোনো soil নালাগে। ওকে, next originated in Philippines. এই মেথডটো ফিলিপাইনছত হৈছিল ফাৰ্স্ট আৰু seedlings are ready for transplanting within 11 to 14 days. So ইয়াৰ পিছত কঠিয়াবোৰ 11 to 14 daysৰ পিছত ৰুব পাৰি। ওকে, so these are the important points in Depok method. পৰীক্ষাত সাধাৰণতে এই তিনটা পইণ্টছৰ এটা পইণ্ট আহে। ওকে, next question: which is the first transgenic crop? Options: green gram, tobacco, cotton, rice. আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি, tobacco. so transgenic crop এনেকুৱা এটা ক্ৰপ হয় যোনটো ক্ৰপৰ বডিত বেলেগ এটা ক্ৰপৰ জিন এটা ইন্ট্ৰোডিউস কৰা হয় আৰু এই প্ৰসেসটোকে কোৱা হয় জেনেটিক ইঞ্জিনিয়াৰিং। ওকে, নেক্সট কোৱেশ্চন: nitrogen is taken by plants in the form of
এটো এটা বহুত কমন কোৱেশ্চন হয় পৰীক্ষাত সাধাৰণতে আহি থাকে এটো কোৱেশ্চন অপচনছ বোৰ হৈছে ক্লোৰাইড অক্সাইড নাইট্ৰেট নাইট্ৰিক এসিড আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি নাইট্ৰেট nitrogen is taken in the form of nitrate by the plants okay next question critical is a cross between option wheat and barley barley and rye wheat and oat and the right answer is option C wheat and rye so critical eta man made crop hoy manhe bonwa crop hoy aru etu keneke produce hose by a cross between wheat and rye so ei duta crop or continuous breeding process edi goise breeding process edi goi ei critical crop to produce hose okay next question fruit of mustard is called option silica drop berry pome and the right answer is option A silica so silica is a type of capsule aru ei capsule or bhitorate mustard seeds bilak thake okay so botanically it is called silica next question what is crop rotation options yare shuddha uttor mo koi disu shuddha uttor hoise option B system of growing different crops in succession in the same land etuke koa hoy crop rotation jetia edukhora matit eta crop grow korar pisot an eta crop grow kore hetuke koa hoy crop rotation so crop rotation or eta main advantage hoise in soil or juntu fertility hoy hetu balance kori rakhibo pare juntu nutrient content hoy soil or juntu nutrient content hoy hetu balance kori thoy যদি এডুখৰা মাটিত এটা ক্ৰপে বছৰে বছৰে ধৰি গ্ৰো কৰি থাকে তেতিয়া সেই ক্ৰপটোই যোনটো পাৰ্টিকুলাৰ নিউট্ৰিয়েন্ট বেছিকে লাগে সেই নিউট্ৰিয়েন্টটো সয়লৰ পৰা কঢ়িয়াই লয় ওকে যাৰ ফলত সেই নিউট্ৰিয়েন্টটো সয়লত ডেফিসিট হৈ যায় ওকে সো ক্ৰপ ৰোটেশন কৰিলে কি হয় তেতিয়া যোনটো সয়লৰ নিউট্ৰিয়েন্ট এভেইলেবিলিটি আছে হেতু ব্যালেন্স কৰি থৈ দিয়ে ওকে সো দিস ইজ ক্ৰপ ৰোটেশন নেক্সট কোৱেশ্চন which gas is found abundantly in greenhouse option carbon dioxide ammonia nitrous oxide oxygen আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন A carbon dioxide গ্ৰীণ হাউস বোৰ সাধাৰণতে গ্লাস নহলে প্লাষ্টিকৰে বনোৱা হয় আৰু ইয়াৰ ভিতৰত যোনবিলাক প্লান্টস গ্ৰো কৰে হিয়তে এটা কন্ট্ৰোল এনভায়ৰনমেন্টত গ্ৰো কৰে কাৰণ ইয়াতে টেম্পাৰেচাৰটো ৰেগুলেট হৈ থাকে ওকে সো দিস ইজ গ্ৰীণ হাউস নেক্সট কোৱেশ্চন which of the following is a straight fertilizer options diammonium phosphate urea nitrophosphate none of the above আৰু ইয়াৰে ৰাইট আনসাৰ হৈছে অপচন বি ইউৰিয়া স্ট্ৰেট ফাৰ্টিলাইজাৰ মানে হৈছে যোনটো ফাৰ্টিলাইজাৰত মাত্ৰ এটা নিউট্ৰিয়েন্ট থাকে ওকে ফৰ এক্সাম্পল ইউৰিয়াত যদি আমি কেমিক্যাল ফৰ্মুলাটো চাওঁ তেন্তে ইউৰিয়াত অকল নাইট্ৰজেন থাকে ওকে বিকজ ইউৰিয়া ইজ আ নাইট্ৰজেনাছ ফাৰ্টিলাইজাৰ সো এইবোৰ ফাৰ্টিলাইজাৰ কোৱা হয় স্ট্ৰেট ফাৰ্টিলাইজাৰ কিন্তু অপচন এ দিয়া আছে ডাইএমোনিয়াম ফসফেট সো ইয়াতে নাইট্ৰজেনো আছে আৰু ফসফৰাসো আছে যদি এটা ফাৰ্টিলাইজাৰত এটাত সে বেছি নিউট্ৰিয়েন্ট থাকে তো হেতু কোৱা হয় কম্পাউন্ড ফাৰ্টিলাইজাৰ ওকে নেক্সট কোৱেশ্চন blind hoeing is related to options rice sugarcane cotton tea আৰু ইয়াৰে ৰাইট আনসাৰ হৈছে অপচন বি sugarcane hoeing মানে হৈছে কুৰ মাৰা আৰু blind hoeing প্ৰিন্সিপলটো ফলো কৰে ইন কেস অফ sugarcane so sugarcane বোৰ propagate কৰে through sugarcane set sugarcane set বিলাক ৰুৱাৰ পিছত কিবা বৰষুণ দিয়ে আৰু বৰষুণ দিয়াৰ 2-3 দিন পিছত কি হয় মাটিটো বহুত টান হৈ যায় ওকে ভেৰি হাৰ্ড যাৰ ফলত নোটস বিলাকৰ পৰা sugarcane নোটস বোৰৰ পৰা কোনো গজালি নোলায় এটা মানে জাৰ্মিনেশন নহয় ওকে সো এই হাৰ্ড সয়েলটো ভাঙি দিয়াৰ কাৰণে এবাৰ আকৌ হোইং কৰে ওকে সো দিস ইজ কল্ড এজ ব্লাইন্ড হোইং আৰু এটো অকল sugarcaneতে ফলো কৰে ওকে দেন নেক্সট কোৱেশ্চন which is a fodder and pulse crop option cowpea mung chickpea green gram আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন A cowpea so pulse crop মানে হৈছে কিছুমান annual crops যোনবোৰ অকল seedsৰ কাৰণেহে গ্ৰো কৰা হয় যেনে cowpea mung chickpea green gram lentil এইবোৰ সব pulse crop আৰু fodder মানে হৈছে যোন প্লান্টছৰ যোনবোৰ যেতিয়া প্লান্টছৰ পাৰ্টছবোৰ এনিমেলছৰ কাৰণে ইউজ কৰা হয় এজ এনিমেল ফিড এইবোৰকে কোৱা হয় fodder ওকে আৰু কাউপিটো এনেকুৱা এটা ক্ৰপ হয় যোনটো ফডাৰ হিচাপে ইউজ কৰিব পাৰি আৰু ইয়াৰে সিডস বোৰ খাব পাৰি ওকে দেন নেক্সট কোৱেশ্চন bran oil is prepared from options straw of paddy husk of paddy seeds of paddy leaves of paddy and the right answer is option B husk of paddy so bran oil to ami ketiba use koru aru and this is prepared from the husk of paddy okay rice or husk or pra use kore aru husk hoise
ৰাইচৰ যোন ধানৰ যোনটো কভাৰ হয় আউটাৰ কভাৰ এটোকে কোৱা হয় husk. Okay. The next question, cereals are major source of option fats, proteins, lipids, carbohydrates, and the right answer is option D, carbohydrates. So cereals bur hoise ebiit grass junbur cultivate kora hoy to produce grains for human consumption. Okay, aru rice, wheat, maize ebur sob cereals are under pore aru all cereals are rich in carbohydrate. The next question, Dr. Norman E. Borlaug was awarded with Nobel Prize for working with option rice, wheat, banana, maize, and the right answer is option B, wheat. Wheatot eta bemar hoisile stem rust disease of wheat, jar folot wheator production ekebare komi goisile aru kisuman dekhot famine hoar nisna hoisile. Okay, so Dr. Norman Borlauge rust resistant variety develop korisile wheatot aru jar karone tekhetok Nobel Prize diyaniste, Nobel Prize for Peace. Okay. Next question, which of the following crops is transplanted? Option wheat, rice, maize, mustard. Aru shuddha uttor hoise option B, rice. So wheat, maize aru mustard ei tintate direct sowing kora hoy seed ere, kintu rice ot direct sowing hoy aru pothia hisa hoy tar pisot he rua hoy. Okay, so rice is transplanted. Next question, example of intercrop. Option wheat, rice, linseed, moong. Aru ere shuddha uttor hoise option D, moong. Intercropping ot duta main crop or majot eta beleg crop grow kore. Okay, so aru ei duta crop or harvesting time to eke nohobo pare. For example, ei picture khanot sugar cane or majot ki korise green gram grow korise. Okay, so one of the aim of intercropping is je duta crop or majot juntu jaga roi jay hekhini jate utilize hoy. Okay, so this is intercropping. So this was all about some questions on general agriculture. Video to sai kenikwa lagile janabo. Jodi bhal lagise friends or logot share koribo, like koribo, aru please don't forget to subscribe my channel. Thank you so much.